নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেধৰণৰ খবৰ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটাকৈ লাইক কৰি দিব। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড হিতাধিকাৰী লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব মাহে 1250 টকাকৈ। ৰেচন কাৰ্ড থকা প্ৰতিটো মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি বুলি মন্তব্য প্ৰকাশ কৰিছে। এই ৰেচন কাৰ্ডে থাকিলে আপুনি লাভ কৰিব নিৰাপত্তা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চাউল, দাইল আৰু চেনি। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়াল লাভ কৰিব 5 লাখ টকা বিনামূলীয়াকৈ চিকিৎসা সেৱাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী ঘৰ। ৰেচন কাৰ্ডেই হ'ব আয়ৰ প্ৰমাণ পত্ৰ বুলি মন্তব্য প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে। ৰেচন কাৰ্ডেই হ'ব পৰিয়ালৰ পৰিচয় পত্ৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীকে মানিবই লাগিব এই নিয়মসমূহ। উপৰোক্ত নিয়মসমূহ হৈছে ৰেচন সংৰক্ষণ কৰাৰ সময়ত দিয়ক ফিংগাৰপ্ৰিণ্টছ, ই-পষ্ট মেচিন চিট ৰচিদখন ল'বলৈ নাপাহৰিবলৈ বুলি মন্তব্য প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে। যিকোনো মুহূৰ্তে দেশৰ ৰাজনীতি হ'ব পাৰে পটৰ পৰিৱৰ্তন। কিংমেকাৰ নীতিশ কুমাৰে সংগ এৰিব পাৰে NDR। নীতিশ কুমাৰক আদৰিবলৈ সাজু হৈছে RJD। লালু প্ৰসাদ যাদৱৰ এটা মন্তব্যৰ পিছত দেশৰ ৰাজনীতি তোৰ পাৰ লগাব বুলি মত প্ৰকাশ কৰিছে। বিজেপিক লৈ নীতিশ কুমাৰ অসন্তুষ্ট হৈছে বুলি ওলাইছে খবৰ। অমিত শ্বাহৰ মন্তব্যক কেন্দ্ৰ কৰি অসন্তুষ্ট JDR নীতিশ কুমাৰৰ। মহাৰাষ্ট্ৰৰ দৰে বিহাৰতো বিজেপিয়ে মুখ্যমন্ত্ৰী নিজৰ হাতলৈ নিব বুলি আশংকাত নীতিশ কুমাৰ। এই অসন্তুষ্টিৰ মাজতে লালু প্ৰসাদ যাদৱৰ ডাঙৰ মন্তব্য ঘোষণা কৰিছে। নীতিশ কুমাৰৰ বাবে JDR দুৱাৰ খোলা আছে বুলি মত প্ৰকাশ কৰিছে। নীতিশ কুমাৰে আহিব বিচাৰে, আমি তেওঁক আদৰি ল'ম বুলি ঘোষণা কৰিছে। নীতিশ কুমাৰে সকলো ভুল আমি ক্ষমা কৰি দিম বুলি মন্তব্য আগবঢ়াইছে। এই ভাষ্যৰ পিছতে বিহাৰ তথা দেশৰ ৰাজনৈতিক তুলমূল চৰ্চা। লালু প্ৰসাদ যাদৱৰ মন্তব্যক লৈ কৌশলী প্ৰতিক্ৰিয়া নীতিশ কুমাৰৰ। লাখপতি বাইদেউসকললৈ এই মুহূৰ্তত আহি পৰিছে ডাঙৰ খবৰ। অপেক্ষাৰ ফল খুবেই মিঠা, আমি সকলোৱে জানো। মহিলাসকলে অলপ সময় অপেক্ষা কৰক, অকণমান ধৈৰ্য ধৰক লাখপতি বাইদেউসকলে। মহিলাৰ উদ্যমতাৰ আঁচনিৰ ধন শীঘ্ৰেই সোমাব মহিলাসকলৰ একাউণ্টত। শীঘ্ৰেই প্ৰকাশ পাব লাখপতি বাইদেউৰ তালিকা প্ৰকাশৰ পিছতে 3 দিনীয়াকৈ প্ৰশিক্ষণ দিয়া হ'ব মহিলাসকলক। 10,000কৈ টকা পোৱাৰ পিছতে মহিলাসকলৰ পৰৱৰ্তী সময়ত পাব 1 লাখকৈ টকা। লাখপতি বাইদেউক লৈ ডাঙৰ খবৰ।